প্ৰিয় দৰ্শক মই শৈলেনে আৰু মই দৰ্শনাই আজিৰ এই বাৰ্তালাপ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এনে এজন ব্যক্তিৰ ওচৰত আহি উপস্থিত হৈছোহি যিজনৰ ব্যক্তিত্ব, যিজনৰ সৰলতা আৰু যিজনৰ মানৱতাই সকলো বয়সৰ মানুহকে সদায় অভিভূত কৰে। তেখেত আন কোনো নহয়, গোলাঘাট জিলাৰ গোৱালগাঁও অঞ্চলৰ বাসিন্দা শ্ৰীযুত দণ্ডিৰাম বৰা ডাঙৰীয়া। আমি তেখেতৰ লগত চিনা পৰিচয় হ'ম, তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আমি কিছু কথা জানিম। তেখেতৰ পৰিচয় এনেকৈ দিলে শেষ নহ'ব। তেখেত হৈছে এজন জিলা পৰ্যায়ৰ, ৰাজ্যিক পৰ্যায়ৰ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতি শিক্ষক, লগতে অসমবাসীয়ে তেখেতক চিনি পায় হালোৱা কবি হিচাপে। তেখেতৰ লগত আমি কিছু কথা পাতিম, গতিকে আহকচোন অনুষ্ঠানটি আৰম্ভ কৰোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শিক্ষা জীৱন, শিক্ষকতা জীৱন, আপোনাৰ সামাজিক জীৱন বা আপোনাৰ সাহিত্যিক জীৱন, এই সকলোবিলাক দিশ আপুনি বিভিন্ন লিখিত মাধ্যমত লিখিছে বা আপোনাৰ অভিজ্ঞতাৰ বিষয়ে কিছু কথা কৈছে। এই বেছিভাগ কথা লিখিত মাধ্যমত আছে, কিন্তু আমি ভাবিছোঁ ইলেক্ট্ৰনিক মাধ্যমতো আপোনাৰ জীৱন অভিজ্ঞতাৰ বিষয়ে আমি দৰ্শকৰ ওচৰত, আজিৰ প্ৰজন্মৰ ওচৰলৈ কিছু কথা লৈ আহোঁ। গতিকে আপোনাক আমি কেইটামান কথা সুধিম, আপুনি সেইসমূহৰ উত্তৰ দিব আৰু আমাক কৃতাৰ্থ কৰিব। ইতিমধ্যে আপুনি প্ৰতিষ্ঠিত, কিন্তু আমাৰ বৰ্তমানৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে কিছু কথা আমি ছ'চিয়েল মিডিয়াতো দিব বিচাৰিছোঁ। গতিকে আমি জানিব বিচাৰিছোঁ আপোনাৰ জন্ম আৰু শিক্ষা জীৱনৰ বিষয়ে। তোমালোকে মোক যি প্ৰশ্ন সুধিছা, মোৰ শিক্ষা জীৱন আৰু জন্ম, ভাবিছোঁ এতিয়া তোমালোকক মই এই বিষয়ে কেনেকৈ ক'ম। বহুখিনি কথা মনত আছে যদিও মোৰ কথাখিনি এই বয়সৰ অনুপাতে কিছুমান কথা হেৰাই গৈছে। তথাপিতো বহু কথা আছে মোৰ ক'বলৈ মন যায়। সেয়েহে এই বাৰ্তা আলাপৰ যোগেদি দুআষাৰ ক'বলৈ পোৱাত মই নথৈ সুখী হৈছোঁ। যি কি নহওক, মোৰ ঘৰ গোলাঘাট জিলাৰ হাটগাঁও মৌজাৰ গোৱালগাঁৱত এটি কৃষিজীৱী পৰিয়ালৰ ঘৰত জন্ম। দেউতাৰ নাম প্ৰয়াত বেনৰাম বৰা আৰু মাৰ নাম প্ৰয়াত কলি বৰা। দেউতাই অনেক কষ্ট কৰি বজাৰ সমাৰ খুজি মাগি আমাক খুওৱা নিচিনা হৈছিল, ডাঙৰ দীঘল কৰিছিল। আমাক পঢ়াবৰ কাৰণে মা দেউতাই অনেক যত্ন কৰিছিলে। মই গড়গাঁও প্ৰাথমিক বিদ্যালয়ৰ মই প্ৰথমে শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ। অনেক কষ্টৰ মাজেৰে অহা যোৱা কৰি মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। এফালে কিছু আৰ্থিক অনাটন, আনফালে পাঠ্যপুথিকে আদি কৰি এইখিনি মোৰ যথেষ্ট কষ্ট আছিল। তথাপিও শিক্ষাগুৰুসকলে মোক যথেষ্ট সহায় কৰিছিল। বিদ্যালয়লৈ সদায় গৈ মই শিক্ষা আৰম্ভ কৰিছিলোঁ। প্ৰায় 5টা বছৰ। তথাপিতো যিমানটো প্ৰাথমিক বিদ্যালয়তে শিক্ষা লাভ কৰিব লাগিছিল, সিমানখিনি মই জ্ঞান লাভ কৰিব পৰা নাছিলোঁ। কিন্তু শিক্ষাগুৰুসকলে মোক অশেষ যত্ন কৰিছিল। এইখিনিতে তেখেতলোকৰ স্বৰ্গত আত্মাৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতলোক য'তে আছে তেওঁৰ পৰা আশীৰ্বাদ কৰিব, যাতে তেখেতৰ ছাত্ৰই তেখেতলোকৰ গুণানুকীৰ্তন কৰি থাকিব পাৰে। গতিকে অনেকখিনি কথা মনলৈ আহে আৰু প্ৰায় 5টা বছৰ পঢ়োঁতে
খোৱা পিন্ধা অনেকখিনিয়ে মোৰ সমস্যা আছিল, সেইখিনি বাৰু মই চমুৱাই থলোঁ। সেইখিনি এনেধৰণেই খেলা ধূলা কৰি আমাৰ প্ৰাথমিক শিক্ষা জীৱন শেষ হৈছিল 1963 চনত। 1963 চনৰ পাছত 64 চনত মই ফৰকাটিং হাইস্কুলত ক্লাছ 4ত নাম লগাওঁ। তেতিয়া 4ৰ পৰা আৰম্ভ হৈছিল। 4ৰ পৰা হাইস্কুল 4ৰ পৰা 10লৈ 7 বছৰ। গতিকে প্ৰায় 6 কিলোমিটাৰ বাট অহা যোৱা কৰোঁ। তেতিয়া আজিৰ দৰে পকা ৰাস্তা নাছিল, আৰু সেই সময়ত আমাৰ অকণমান দৰিদ্ৰতাৰ কাৰণে আমাৰ যথেষ্ট কষ্ট আছিল, খোৱা বোৱাও কষ্ট, কেতিয়াবা লঘোণেও বিদ্যালয়লৈ যোৱা হয়। আৰু আনৰ দৰে জেপত পোৱা পইচাও নাছিল, আনে কিবা এটা খাই যদিও নিজে খাব পৰা নাছিল। যেই কি নহওক সেইখিনি আমাৰ অতীত হৈ গ'ল, কিন্তু কেতিয়াবা মনলৈ আহিলে অলপ দুখো লাগে। আৰু তাৰ মাজতে কাৰোবাৰ ঘৰলৈ এই খেতিৰ দিনত এই হাল কোৰ বাবলৈও মানে মাতে, কোৰ কটাৰী মাৰিবলৈও মাতে, সেইখিনিও কৰোঁ। বা কিবা এটা কাম কৰিবলৈও মাতে, মৰণা মাৰিবলৈও মাতে ইত্যাদি। এইখিনি যেনিবা কৰা হৈছিলে মোৰ জীৱনত। আৰু বিশেষকৈ এটা বিশেষ মই ক'বলগীয়া এটা কথা আছিল, আমাৰ ওচৰতে এঘৰ ধনী মানুহ, তেওঁলোকৰ বহুত মহ আছিলে, গাখীৰো বহুত ওলায়। গতিকে তেখেতলোকে ফৰকাটিঙত গাখীৰ দিয়ে। মোক আকৌ তেওঁলোকে এটা সুবিধা দিলে যে তুমি এই জগটোতে, এই ডাঙৰ জগটোৰ গাখীৰ নিবা, সদায় ফৰকাটিঙলৈ হোটেলত দিবাগৈ, মই তোমাক পইচা দিম। সেই সময়ত আকৌ ফিজ আছিল আমাৰ বিদ্যালয়ৰ ফিজ, আমাৰ ক্লাছ 4 4 টকা। গতিকে 4 টকা মই 4 টকা দিব নোৱাৰি, দেউতাই মাহেকৰ মূৰত দিব নোৱাৰাৰ বাবেই আন ছাত্ৰ ছাত্ৰীয়ে ফিজ দিয়াৰ কাৰণে মোৰ দিব নোৱাৰাৰ কাৰণে মই কান্দিছিলোঁ। সেইখিনি মই বৰ দুখৰ কথা। আৰু এই প্ৰায় 6-7 লিটাৰ গাখীৰ সদায় ডাঙৰ জাগটোত মই লৈ যাওঁ, আকৌ আহিব মই জাগটোত মই লৈ আহোঁ। এই ধৰণে প্ৰায় তেখেতৰ গাখীৰ থকালৈকে মহজনী বা মহৰ প্ৰায় কিছু মাহেই মই মানে গাখীৰ নি তাৰ বিনিময়ত পা পইচা দিয়ে, ডাঙৰ সুবিধা দিয়ে। গতিকে তেখেতলোকেও মোক যথেষ্ট অন্যান্য দিশতো বাৰু টকা পইচা বিদ্যা বুদ্ধি সহায় কৰিছে, নকৰা নহয়। তেখেতলোক এই ককা মৰি গ'ল, তেওঁ আছে চেনিয়াম বৰা বুলি, মানেশ্বৰ বৰা, আৰু আমাৰ ৰূপেশ্বৰ বৰা। আৰু মানেশ্বৰ বৰায়ো সহায় কৰে মোক। তেখেতৰ চোলা কাপোৰ পিন্ধি মই কলেজলৈও গৈছিলোঁ, মই তেখেতৰ চোলা কাপোৰ পিন্ধি। আৰু অন্যান্য ফুৰিব চাকিবলৈ গ'লে নিজৰবোৰ আকৌ বেয়া দেখি, গতিকে আনৰ চোলা কাপোৰ পিন্ধিও মই বিভিন্ন দিশত গাঁও ফুৰিছিলোঁ। গতিকে এইখিনি মোৰ বৰ দুখৰ বিষয় কিছুমান আছে। তথাপিতো মই শিক্ষা এৰি দিয়া নাই, শিক্ষা মই পঢ়ি আছোঁ। আৰু ছাৰসকলেও বৰ নমস্য, তেখেতলোক ছাৰসকলেও মোৰ প্ৰতি বৰ মৰম চেনেহ ৰাখে, আৰু ময়ো তেখেতলোকক শ্ৰদ্ধা ভক্তি কৰোঁ। মই আপোনাৰ হাইস্কুলীয়া জীৱনত কোন আছিলে শিক্ষাগুৰু? আমাৰ প্ৰয়াত বুধিন বৰদলৈ ছাৰ, প্ৰয়াত দেৱেশ্বৰ নাথ ছাৰ, প্ৰয়াত সুশীল শইকীয়া ছাৰ, প্ৰয়াত আমাৰ হাজৰিকা ছাৰ, আমাৰ কমল হাজৰিকা ছাৰ, ঠাকুৰ বুলি এজন ছাৰ, তাৰপাছত প্ৰয়াত আমাৰ এই চক্ৰৱৰ্তী ছাৰ, আৰু প্ৰয়াত আমাৰ এই দগাঁৱৰ এই ছাৰৰ নামটো হঠাতে মনলৈ অহা নাই। আৰু ভালেকেইজন ছাৰ
এতিয়া আমাৰ আৰু সুনাম বৰুৱা ছাৰ হেৰি সুনাম বৰুৱা ছাৰ এতিয়া বৰ্তমান আমাৰ ছাৰ তিনিজনমান জীয়াই আছোঁ আমাৰ সন্মানীয় সুমন বৰুৱা ছাৰ আমাৰ সন্মানীয় ধৰ্মেশ্বৰ বৰা ছাৰ সন্মানীয় আমাৰ দিলীপ মহন্ত ছাৰ এইসকল আমাৰ জীয়াই আছে বাকীসকল পৰগামী হৈ গৈছে এইসকলক মই যথেষ্ট ভক্তি কৰোঁ শ্ৰদ্ধা কৰোঁ তেখেতলোকে যথেষ্ট মোক সহায় কৰে বা শিক্ষা দীক্ষা দিবলৈ যত্ন কৰে আৰু হাইস্কুলৰ জীৱনত বহুখিনি কথা ল'ব নোৱাৰিলোঁ আমাৰ তথাপি যি এটি ল'লোঁ তাকে সাৰোগত কৰি জীৱনৰ সাৰথি কৰি আগবাঢ়ি গ'লোঁ আৰু বহু কথাই মনত পৰে তেতিয়া বিদ্যালয়ত NCC বিভাগটো আছিল NCC বিভাগত মই NCCটো মই লৈছিলোঁ আৰু NCC আছিলোঁ মই তাতে মই ছেকশ্যন কমাণ্ডাৰ পদো মানে দিছিলে আমাৰ বিদ্যালয়ত আৰু ট্ৰেইনিঙো কৰিলোঁ নাগাজাংকা যোৰহাট নাগাজাংকা মৰিয়নি সেইখিনিতো ট্ৰেইনিং কৰা হ'ল আৰু মোৰ এটাই লাভ হ'ল NCC কৰি মোৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণে ই এটা শাৰীৰিক ব্যায়াম নিচিনাও হ'ল আৰু সেই NCCৰ বিষয়ে আনকো দুআষাৰ চাৰিষাৰ কৈ মই উপকৃত হ'লোঁ ভাল কথা ভাল বুদ্ধি আৰু মই আন এটা উপকাৰ হ'ল মই গৰম কাপোৰ মোৰ দেউতাই কিনি দিব নোৱাৰে এটা চুৱেটাৰ চোলা যে আছে সেইটো মই প্ৰায় ঘৰত পিন্ধি থাকোঁ আৰু জোতা মোজা তেনেকৈ দিব নোৱাৰে জোতাযোৰ আছিলে সেইবিলাকো মই জোতা পিন্ধি ভাল পাওঁ ইত্যাদি এইখিনি কথা মোৰ জাৰৰ দিনত যেনিবা যথেষ্ট সহায় কৰিলে আৰু সেইধৰণে বৰ বিশেষভাৱে মই মানে উপকৃত হ'ল বুলি মই ভাবিছোঁ আৰু সেই দিশটোৱে বিশেষকৈ মই শাৰীৰিক এটা সুস্থ থাকিবৰ বাবে যিটো কলা কৌশল সেইখিনি মই এটা আয়ত্ব কৰিবলৈ ভাল পালোঁ যে কি ধৰক আৰু বিদ্যালয়ত পঢ়ি থাকোঁতে বহু কথাই দুখ দিয়ে প্ৰাথমিক বিদ্যালয়ত এবাৰ এনে এটা মানে মোৰ পৰিৱেশ হ'ল বিদ্যালয়লৈ এজন আমাৰ পৰিদৰ্শক আহিছিল তেতিয়া আমাৰ বাইদেউ খুপী বাইদেউ বুলি কওঁ খুপী বাইদেউ এগৰাকী আছিল তাৰপাছত পৰিদৰ্শক আহিলে প্ৰাথমিক বিদ্যালয়ৰ কথা কৈছোঁ দেই সেইটো এটা মোৰ অকণমান অন্তৰত আঘাত বা দুখ পোৱা সেই এটা পৰিৱেশ এটা কৈছোঁ গতিকে প্ৰায় ৭ৰ শ্ৰেণীত আহিলে তেখেত আহি আমাক সকলো ছাত্ৰ ছাত্ৰীক বাহিৰলৈ পঠাই দিলে তেখেতলোকে কিছুমান অফিচিয়েলি কথা বতৰা বিদ্যালয়ৰ বিষয়ে আলোচনা কৰিছে আমি বাহিৰত আছোঁ বাহিৰত আকৌ ল'ৰা ছোৱালীবিলাকে হৈ হাল্লা কৰি আছে তাৰপাছত যেতিয়া পৰিদৰ্শকগৰাকী গ'লগৈ পৰিদৰ্শক তেতিয়া আমাৰ ছাৰে ভিতৰলৈ মাতি নিয়াত তেতিয়া বাইদেউ কিবা এটা খং উঠি আছে ল'ৰা ছোৱালীবিলাকে হুলস্থুল কৰাৰ কাৰণে তেতিয়া প্ৰতিজনকে যেনিবা ইয়াৰ কৈফিয়ত বিচাৰ কৰিলত বাইদেৱে এই খঙত এজনক সুধিলে কোনে কোনে হুলস্থুল কৰিছিলি তহঁতি কিয় খিকিন্দালি কৰিছিলি আমাৰ ফালে চাই কিয় হাঁহিছিলি তেওঁ এইটো খঙতে এজনে টপৰাই দিলে বোলে এই দণ্ডিয়ে কৈছিলে তেতিয়া বাইদেৱে নল'লে এডাল সেই সময়ত স্কেল এটা চাৰিও এটা পৰি আছিল গতিকে এডাল স্কেলে মোৰ সোঁহাতত যি এচাত যে দিলে মোৰ মানে হাতখন ফাটি তেজ ওলা হৈ গ'ল আচলতে মই কোনো খিকিদালি কৰা নাছিলোঁ বা বেয়া কথাও কোৱা নাছিলোঁ
কিন্তু বিনা কাৰণত সেই চব মাক খোৱাৰ কাৰণে মই অলপ জীৱনত কষ্ট কৰোঁ আৰু বাইদেৱে ঘৰতো কৈ গ'লি যে আপোনালোকৰ ল'ৰাটো বৰ দুষ্ট, আপোনালোকে ভালধৰণে ৰাখিবা ইত্যাদি। এই ধৰণে যেনিবা এই বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয়ৰ মোৰ সেই এটা স্মৰণীয় দিন। সেই কথাষাৰ মোৰ জীৱনত পাহৰিব নোৱাৰা